তো ঠিক আছে আমি উদাহৰণ 3 আলোচনা কৰোঁ ইয়াতে কি কৈ আছে যে দেখুৱা আছে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম বুলি ক'লে আমি কি বুজি পাওঁ যিবিলাক সংখ্যা 2 ৰে হৰণ নাযায় যেনে কোনবিলাক সংখ্যা 2 ৰে হৰণ নাযায় 3 1 5 7 9 এইবোৰ সংখ্যা তো এইবিলাক অযুগ্ম অখণ্ড সংখ্যা তো এইবিলাক কি কৈছে এই সংখ্যাবোৰ বোলে 2 4q + 1 আৰু 4q + 3 আৰ্হিৰ সহজত q এটা কোনো এটা অখণ্ড সংখ্যা তো এতিয়া আমি আমাক দেখুৱাব দিছে এইখিনি তো আমি কিছুমান ৰুল ফলো কৰি পেলাই কোৱেশ্চনটো কৰিম বহুত সহজ হয় আমি চাওঁ তো প্ৰথমতে আমি লিখিম এইদৰে ধৰা হ'ল এক্সাম্পল দেখা পোৱা সুবিধা হৈছে না ঠিক আছে এক্সাম্পল 3 পেজ নাম্বাৰ হৈছে 30 হা তো ধৰা হ'ল কি কৈছে এ এটা আমি কি ধৰিম আচ্ছা এইখিনি কৰ পৰা এ কি কৰ পৰা বি আহিব তো এইবিলাক আমি ধৰি লৈ লম এইটো এটা ৰুল মনত ৰাখি থলে হৈ যাব বাকিখিনি কোৱেশ্চনত হেল্প হ'ব যথেষ্টখিনি এইখিনিতো যে আছে আমাৰ এইবিলাক কোৱেশ্চন যেনে 2 4 5 এইখিনি বহুত ষ্টাইলৰ একেখিনি ষ্টাইলৰ হয় তো মনোযোগ দিলে হৈ যাব তো আমাক কি দিয়া আছে এ এটা এ ধনাত্মক অযুগ্ম সংখ্যা আৰু কি এটা ভাজক লৈ লম আমি ভাজক বিটোক আমি ভাজক হিচাপেও লিখিব পাৰোঁ কিন্তু পৰীক্ষাত লিখিব লগা নাই বি ইকুৱেল টু আচ্ছা এইটো মানটো কি ল'ম আমি তো ইয়াতে মই এটা শ্বৰ্ট এটা বুদ্ধি দিছোঁ ইয়াতে যি থাকিব না তো ইয়াতে যেনিবা কি অযুগ্ম সংখ্যা 4 যে আছে 4q যে এই 4টোকে আমি ধৰি ল'ম বি মানটো 4 ল'ম তো এইখিনিতো যেন আমাৰ তো বিটো আমি কি লৈ ল'ম ইয়াতে মই শ্বৰ্ট এটা বুদ্ধি দিছোঁ ইয়াতে যে আছে যিকোনো অযুগ্ম তো 6 বি মানটো ভাজকক আমি সদায় 6 টাইপ ল'ম তাৰপিছত ইয়াতে যে আছে 3 তো বহুত সহজ হয় মই সেইবিলাক কুৱেশ্যন আলোচনা কৈ দিম তো আমি এইটোতো আমি কি লৈ ল'ম ভাজকটোক আমি পি লৈ ল'ম বহুত সহজ হয় তো এতিয়া কুৱেশ্যন কৰিব লগা নাই যে ছাৰ এইটো ক'ৰ পৰা আহিল তো আমি বিটো এইটোৱে ধৰি ল'ম হ'ব বি ইকুৱেল টু 4 তো ভাজক হিচাপে ইয়াক ভাজক তো এতিয়া আমাৰ এইখিনি মনত আছে নে নাই সকলোৰে তো আমি কি পাইছিলোঁ ইউক্লিড বিভাজন প্ৰমেয়িকাটো এ বি যদি যিকোনো ধনাত্মক অখণ্ড সংখ্যা হয় বা যোগাত্মক অখণ্ড সংখ্যা যদি মই এ বিৰে মই হৰণ কৰোঁ তেতিয়া কি পাম এটা কিউ যাক আমি ভাগফল বুলি কওঁ আৰু এটা কি পাম ভাগহে যাক আমি ৰিমাইণ্ডাৰ আৰেৰে সূচাওঁ তো এতিয়া কি হৈছে এই আৰটো কি হ'ব পাৰে শূন্য হ'ব পাৰে বা শূন্যতকৈ ডাঙৰ হ'ব পাৰে কিন্তু ই ভাজকতকৈ সদায় সৰু তো ইয়াতে আমাৰ কি হ'ব যেন লাগে ইয়াতে কি আছে আমাৰ ভাজক কোন আছে 4 আছে তো ইয়াৰ ঠাইত কি ল'ম মই 4 ল'ম 4 তো আমি ভাগশেষৰ মান কি পাব পাৰোঁ 0 পাব পাৰোঁ 1 পাব পাৰোঁ 2 পাব পাৰোঁ 3 পাব 4 নাপাওঁ 4 কিয় নাপাওঁ ভাজকতকৈ সদায় সৰু হ'ব লাগিব চিম্পল এইটো লজিক তো এতিয়া এই সংখ্যা আমি কি পাওঁ তো লিখোঁ আমি ইউক্লিড বিভাজন প্ৰমেয়িকাৰ পৰা কি পাওঁ ইউক্লিড বিভাজন প্ৰমেয়িকাৰ পৰা ইউক্লিড বিভাজন প্ৰমেয়িকাৰ পৰা কি পাওঁ এ ইকুৱেল টু কি পাম এ ইকুৱেল টু আমি কি লিখোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল ভাজক কোন হৈ আছে 4 ভাগফল যোগ ভাগহে আৰ ঠিক আছে য'ত আৰ কি হ'ব পাৰে আমিতো নাজানো না এইটো কি সংখ্যা আৰ কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে কিয় কাৰণ আমি কি জানো ভাগশেষটো সদায় ভাজকতকৈ সদায় সৰু 0 হ'ব পাৰে কিন্তু ই সদায় ভাজকতকৈ সৰু হ'ব লাগে হয়নে নাই এইখিনি ঠিক আছে তো এতিয়া এৰ সম্ভৱ মান এই সংখ্যাটোৰ কি সম্ভৱ মান পাম এতিয়াতে সম্ভৱ মান কি পাম যদি মই আৰ মানটো কি ল'লোঁ মই 0 যদি লওঁ আৰ মানটো ফাৰ্ষ্ট অফ অল আমি কি লওঁ আৰ মানটো যদি 0 হয় দেন কি হ'ব 4q আৰু যদি 1 লৈ লওঁ দেন কি হ'ব 4q + 1 তাৰপিছত যদি মই 2 লওঁ এইখিনিৰ লগত একেলগে আৰ মানটো বহাই গৈছোঁ বেলেগ একো কৰা নাই হা 4q + 2 আৰু ইফালে 4q + 3 হৈছে না এইখিনি এইটো তো এতিয়া আমাক কৈছে কি হৈছে না এইখিনি তো আমাক কুৱেশ্যনটোত কি কৈছিল যে কুৱেশ্যনটোত কি কৈছে অযুগ্ম সংখ্যা তো ইয়াতে আমি লক্ষ্য কৰিম কোনবোৰ সংখ্যা আমাৰ অযুগ্ম যেন লাগে অযুগ্ম আচ্ছা
এইটো অলপ কিছুমান দুই নিচিনা হৈ আছে দেই তো এইটো কিউ হয় এইখিনি কিউ হয় হা অলপমান লিখোতে কিবা গোলমাল হৈ আছে হেণ্ড ৰাইটিং খুবেই ভাল নহয় মোৰ তো এইটো তো দেখা পালোঁ কোনবিলাক সংখ্যা 2ৰে হৰণ যাব যেন লাগে তো আমি দেখা পালোঁ এইটো আমাক কৈছে কুৱেশ্যনটোত কৈছে কি যে অযুগ্ম সংখ্যাৰ কথা কৈছে অযুগ্ম অখণ্ড সংখ্যাবিলাক হ'লে কি হ'ব 4q + 1 4q + 3 হ'ব তো এতিয়া আমি দেখা পালোঁ ইয়াতে এইটোতো অযুগ্ম সংখ্যা হ'ব কি কাৰণত হ'ব 2ৰে হৰণ যাবনে নাই এইটো যাব 2 × 2 = 4 যাব এইটো তো 2ৰে তো হৰণ যাব 2 আমি কি জানো যুগ্ম সংখ্যা হ'লে কি হ'ব যিবিলাক সংখ্যা 2ৰে হৰণ যায় তাক আমি যুগ্ম সংখ্যা কওঁ আৰু অযুগ্ম সংখ্যা এইটো আমি লক্ষ্য কৰিম এইটোতো অযুগ্ম হ'ব আৰু এইটো কি হ'ব 2টোও যাব 4টোও যায় 2ৰে এইটোকো হৰণ যায় ইহঁতো এটা সংখ্যা তো দেন আমি কি ক'ম তে এই সংখ্যাটোৰ আমাক যি বিচাৰিছে না তো সেইটো আমাৰ 4q আৰু 4q + 2 আদিৰ হ'ব নোৱাৰে তো আমি কি লিখিম যিহেতু এটা অযুগ্ম অখণ্ড সংখ্যা যিহেতু এটা অযুগ্ম সংখ্যা সেয়ে 4q + 2 ৰূপৰ বা আৰ্হিৰ হ'ব নোৱাৰে ৰূপৰ বা আৰ্হি যি লিখে আচ্ছা মই আৰ্হিৰে লিখি দিছোঁ আৰ্হিৰ হ'ব নোৱাৰে কাৰণ আমাক কুৱেশ্যনটো কৈছে কি অযুগ্ম সংখ্যাৰ কথা কৈছে আৰ্হিৰ হ'ব নোৱাৰে কি কাৰণ কিয়নো ইহঁত কি হয় ইহঁত 2ৰে বিভাজ্য বহুত সহজ হয় 2ৰে বিভাজ্য সেইকাৰণে ইহঁতক আমি কি অযুগ্ম নকম তো এতেকে কি হ'ব পাৰে যদি এইকেইটা নহয় হা এইকেইটা যদি নহয় দেন থাকিল এইকেইটা কোনকেইটা থাকিল আমাৰ 4q + 1 4q + 3 বাছ এইখিনি এতেকে এতেকে কোনো ধনাত্মক অখণ্ড সংখ্যাই কোনো ধনাত্মক বহুত সহজ হয় একেই ষ্টাইল গোটেইখিনি মনত ৰাখি থ'লেই হৈ যাব অযুগ্ম অখণ্ড সংখ্যাই কুৱেশ্যনটোৰ পৰাই লিখিম এইখিনি কথা এইখিনি ডায়লগখিনি আমি কুৱেশ্যনটোৰ পৰাই লিখিম এতেকে যিকোনো অযুগ্ম অখণ্ড সংখ্যাই কি হ'ব এতেকে কোনো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3 আৰ্হিৰ হ'ব বাছ এইখিনি তো আমি কি কৰিম ভাজকটোক আমি সদায় আমি ধৰি লৈ লওঁ হ'ব ভাজকটো কি ধৰি ল'ম আমি এতিয়া কুৱেশ্যন এইটো নহয় যে 2 3 4 2 5 এইবিলাক কিয় লোৱা নাই আমি ইয়াতে লক্ষ্য কৰিম ইয়াতে কি হৈ আছে ভাজক পূৰণ ভাগফলটোৱে হৈ আছে না তো ভাগ শেষ তো এইটোক আমি এইটো 4q + 1 তো এইটোতো ভাজকে হ'ব ন ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ আমি কিউটোতো সদায় আমি ভাগফল হিচাপে লওঁ তো সেইকাৰণে ভাজকটোক আমি 4 লৈ দিছোঁ এতিয়া ডাঙৰ ইছ্যু নহয় এইখিনি কথা বহুত সহজ হয় হ'ব না থেংক ইউ